কাহত বহুত বেছি কষ্ট পাইছে নেকি? ঔষধ খোৱাৰ আগত ঘৰতে এই সহজ উপায়বোৰ ট্ৰাই কৰি চাওক। আৰু মই শেষত জনাম এমাৰ্জেঞ্চি হ'লে কি মেডিচিন আপুনি ফাৰ্মাচীৰ পৰা ল'ব পাৰিব। কাহ জেনেৰেলি ঠাণ্ডা, ভাইৰেল ইনফেকশ্যন, এলাৰ্জি অথবা ডিঙিত ইৰিটেশ্যন থাকিলে হয়। এতিয়া ইয়াৰ পৰা ৰক্ষা পৰিবলৈ কি কৰিব আহক জানো। 1 নম্বৰ, দিনত অলপকৈ গৰম পানী খালে গলৰ ইৰিটেশ্যন কমে আৰু মিউকাছ বা বিজল বাহিৰ হৈ যায়। 2 নম্বৰ, 1 চামুচ মৌৰ লগত অলপ আদাৰ ৰস মিহলাই খালে গলত আৰাম পোৱা যায়। 3 নম্বৰ, গৰম পানীৰ ভাপ ল'লে নাক বন্ধ আৰু কাহ দুয়োটাতে আৰাম পাব। কিন্তু মনত ৰাখিব 1 বছৰৰ তলৰ শিশুক মৌ নিদিব। 4 নম্বৰ, ৰাতি শোৱাৰ আগত অলপ হালধি মিলাই গৰম গাখীৰ খালে যথেষ্ট আৰাম পাব। 5 নম্বৰ, তুলসী পাত আৰু আদা দি বনোৱা গৰম চাহ খাব। এতিয়া জানো আহক এমাৰ্জেঞ্চি হ'লে এজন ডাঙৰ মানুহৰ ক্ষেত্ৰত ফাৰ্মাচীৰ পৰা আপুনি কি মেডিচিন ল'ব। যদি আপোনাৰ শুকান বা ড্ৰাই কফ হয়, এই মেডিচিনকেইটাৰ ভিতৰত যিকোনো এটাৰ 10 ml কৈ দিনত 3 বা 4 টাইমকৈ খাব। আৰু যদি আপোনাৰ ৱেট কফ বা ডিঙিত বিজল জমা থাকে, তেন্তে এই চিৰাপকেইটাৰ ভিতৰত যিকোনো এটাৰ 10 ml কৈ দিনত 3 বাৰ বা 4 বাৰকৈ খাব। কফটো বাহিৰ কৰাত ই সহায় কৰে। ৰাতি শুওঁতে যদি কাহে বেছি কষ্ট দিয়ে, তেন্তে এই দুটা টেবলেটৰ ভিতৰত যিকোনো এটা খাই শুব। কিন্তু মনত ৰাখিব নিজে এণ্টিবায়'টিক অথবা কফ চিৰাপ খোৱাটো বিপদজনক হ'ব পাৰে। যদি কাহ 2 সপ্তাহতকৈ বেছি থাকে বা উশাহ লোৱাত কষ্ট হয়, বুকু বিষায়, জ্বৰ থাকে, তেনে ক্ষেত্ৰত ডক্তৰক দেখাব। এনেধৰণৰ হেল্থ টিপছ পাবলৈ মোৰ চেনেলটো ফ'ল' আৰু ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।